সকলোকে পুনৰ এবাৰ স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি আমি যাবলৈ ওলাইছোঁ কাৰ্বি আংলঙৰ এখন বৰফ পৰা ঠাই চাবলৈ। সেইখন হৈছে মেঘালয় গাতে লাগি থকা জিৰিকিন্দিং নামৰ ঠাইখনলৈ। আৰু বহুতে হয়তো নাজানে সেই ঠাইখনত ঠাণ্ডাৰ দিনত বৰফ পৰে। আমাৰ অসমতো এনেকুৱা এখন জেগা আছে য'ত ঠাণ্ডাৰ দিনত বৰফ পৰে, মানে মেঘালয়ৰ গাতে যিহেতু লাগি আছে ঠাণ্ডাৰ দিনত তাত বেছিকৈ ঠাণ্ডা হয়। আৰু আমি লংকা খেৰণি পাৰ হৈ এতিয়া আহি পালোহি পানীমূৰ দলং। দেখিছে পানীমূৰ দলং, ইমান ধুনীয়া দৃশ্য ইয়াৰ। জানুৱাৰী ফেব্ৰুৱাৰী মাহত গোটেই পাৰ্টি পিকনিক খাবলৈ অহা মানুহে ভৰি থাকে, কিন্তু এতিয়া যিহেতু আন ছিজন মানুহ নাই, খালী খালী হৈ আছে আৰু গোটেইবোৰ। তাৰপিছত প্ৰায় তিনি ঘণ্টা বাট অতিক্ৰম কৰি আমি পালোহি জিৰিকিন্দিং। তাত যিহেতু পেহী থাকে, পেহী ল'ৰাটো দৌৰি আহিছে কাৰণ তাৰ আজি আছে বাৰ্থডে, আৰু আমি বাৰ্থডেৰ কাৰণেই আহিলোঁ তালৈ। তাৰপিছত আৰু ল'ৰাই খেলাত লাগিয়ে গ'ল, আৰু বেলুন দেখি গাড়ী দেখি সি ক'বই নোৱাৰা হ'ল। খেলি খেলি তাক চুৱেটাৰ পিন্ধাই দিলোঁ, কাৰণ ইয়াত ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকে আৰু ঠাণ্ডা হৈছে আমাৰ কাৰণে, মানে ঠাণ্ডাই আৰু আমাৰ ইয়াতো বহুত গৰম ন এতিয়া। ইয়াত দেখিছে স্কুলৰ ল'ৰা ছোৱালী গৈ আছে ৰাতিপুৱা, সিহঁতে চুৱেটাৰ পিন্ধি গৈছে। তাৰপিছত আমি গ'লোঁ এটা নতুন ৱাটাৰফল চাবলৈ। সিহঁতৰ কোৱাৰ্টাৰৰ পৰা এইটো প্ৰায় 2 কিলোমিটাৰমান দূৰতে আছে, মানে ওচৰতে আৰু। তাৰপিছত গ'লোঁ, এইটো নতুনেই চাগে, ভালকৈ বনোৱা কৰা হোৱা নাই, হ'লেও ধুনীয়া। ৱাটাৰফলৰ নাম দিনাৰ ৱাটাৰফল বুলি কয়। জিৰিকিন্দিং বজাৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ হয়, বেছি দূৰ নহয়। তাৰপিছত গ'লোঁ, চালোঁ, চাই মেলি ৰিলচ এটা বনাই ল'লোঁ। আৰু ৰিলচ নবনালেনো ক'ত হ'ব আজিকালি ন, তাকে ৰিলচ মেইন আৰু। তাৰপিছত আমি গ'লোঁ ককা চাবলৈ। ককা সকলোৱে চিনি পাইছিলে, ককা পানীমূৰ ককা, সেইটো চাইডে পানীমূৰ আৰু এইফালে ককা। এইটো বহুত ধুনীয়া ককা, নাও চাও চলি আছে, খুব ধুনীয়া লাগিছে, কিন্তু মানুহ দুনুহ ইমান নাই। আমিয়ে আছিলোঁ নেকি, আৰু এটা পাৰ্টি আছিলে, পিকনিক খাই আছিলে। তাৰপিছত আৰু আমাৰ দুদিনীয়া কাৰ্যসূচী সামৰণি মাৰি ঘৰৰ মুখে আহিলোঁ, আৰু ইমানেই আছিলে আজিৰ ভিডিঅ'টো।